Everyone, my name is Narna. Welcome back to my YouTube channel. Jot ami kotha patim fashion, beauty and lifestyle opor. Aji moi apunalukor logot enekwa kisuman problem or home remedy share koribole ulaisu jibilak niki summer seasonot hokolwe face koribo lage aru he problem gida hoise excessive oiliness aru suntan. Excessive oiliness to gorom dinot ami hokolwe maximum face koribo lage aru suntan to goboi na lage অলপ সময় কাৰণে ৰ'দত ওলাই গলেও আমাৰ পটককে সানটেন হৈ যায় সানটেন নহবৰ কাৰণে আমি ঘৰৰ পৰা ওলাই যোৱাৰ আগতে সানস্ক্ৰিনটো ইউজ কৰিব লাগে হেতুটো কম্পালসৰি ইউজ কৰিবই লাগে কিন্তু যদি হে সানটেন হৈ যায় তেনেহলে কেনেদৰে ৰিমুভ কৰিব পাৰি মইনো কেনেদৰে ঘৰতে সানটেন ৰিমুভ কৰো হেতুৱে আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু লগতে যেতিয়া মুখখনত এক্সেসিভ অইল প্ৰডিউস হ'বলৈ লয় কেনেদৰে মই হেই প্ৰবলেমটো সলভ কৰো হেতু মই আপোনালোকৰ লগত আজি শেয়াৰ কৰিম আপুনিও এই সামাৰ সিজনত এই প্ৰবলেম কিটা ফেস কৰিছে আৰু এই প্ৰবলেম কিটাৰ সলিউশন বিচাৰি ফুৰিছে গতিকে এই ভিডিওটো আপোনাৰ কাৰণে সম্পূৰ্ণৰূপে ভিডিওটো চাই থাকিব আৰু সলিউশনটো পোৱাৰ পিছত মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পালে সানটেন ৰিমুভেবল ফাৰ্স্ট হোম ৰেমেডিটোৰ কাৰণে মই এটা সাফা বাটিত আধা কাপ কেঁচা গাখীৰ লম আৰু তাত 1 কাপ পানী এড কৰিম আৰু তাত 5-6 টুকুৰা মান আইচ কিউব এড কৰিম মন কৰিব যিকোনো ধৰণৰ হোম ৰেমেডি ট্ৰাই কৰোতে সদায় সাফা মুখতহে ট্ৰাই কৰিব লাগে এতিয়া গাখীৰ পানীখিনিত মই এখন সাফা ৰুমাল ডুবাই মই দেখুৱাৰ ধৰণে মই কেনেদৰে কৰিছো আপোনালোকে দেখা পাইছে তেনেকৈ ডুবাই লৈ যোন এৰিয়াত এফেক্ট হৈছে সানটেন হৈছে সেই এৰিয়াটোত ৰুমালখন এনে ধৰণে ৰাখি হেকি থাকিম এই প্ৰসেসটো ফলো কৰিলে যদি হে নতুনকৈ সানটেন হৈছে তেনেহলে এটা ইউজতে সানটেন ৰিমুভ হ'ব আপোনালোকে এটা ইউজ কৰিলে ইয়াৰ ৰিজাল্টটো পাব আৰু যদি হে বহুত বেছি পৰিমাণে সানটেন হৈ আছে তেনেহলে 4-5 বাৰ মান ইউজ কৰাৰ পাছতে আপোনালোকে ৰিজাল্টটো পাব মই যেতিয়া বহুত গৰমত বেছি ৰ'দ দি থাকিলে বাহিৰত ওলাই যাওঁ আৰু ঘৰত আহি দেখো যে সানটেন হৈ গৈছে তেতিয়া মই সদায় ঘৰত আহি পোৱাৰ পাছতে এই প্ৰসেসটো ফলো কৰো আৰু মোৰ সানটেন লগে লগে ৰিমুভ হৈ যায় কাৰণ যেহেতু ঘৰৰ বাহিৰৰ পৰা আহি লগে লগে কৰো আৰু বেছিকে সানটেন হ'বলৈ মই নিদুৱে হে কাৰণে মোৰ এবাৰ ইউজ কৰিলে সানটেন ৰিমুভ হৈ যায় অকল মুখত বুলিয়ে নহয় গাৰ যিকোনো অংশতে যদি সানটেন হৈছে ডিঙিত ভৰিত হাতত যিকোনো অংশতে যদি হৈছে আপোনালোকে সকলো অংশতে এই প্ৰসেসটো কৰিব পাৰিব মই হাতত আৰু ভৰিত কেতিয়াবা গুটেই ডিঙিত পিঠিত সকলোতে এই প্ৰসেসটো কৰো মাৰ সহায় লৈ পেলাই এতিয়া আমি বনাম সানটেন ৰিমুভেবল পেক তাৰ কাৰণে মই এটা বাটিত পানী বইল হ'বলৈ দিছো আৰু ইয়াত মই গ্ৰীণ টি এড কৰিম গ্ৰীণ টিটো ভালকে বইল কৰি লৈ পেলাই তাৰ পিছত ঠাণ্ডা হ'বলৈ থৈ দিম এই পেকটোত আমি অকল গ্ৰীণ টি ওয়াটাৰখিনিয়ে নহয় চাহপাতখিনিও ব্যৱহাৰ কৰিম এতিয়া ঠাণ্ডা হোৱাৰ পাছত মই 2 চামুচ গ্ৰীণ টি ইয়াত এড কৰিছো আৰু নেমু ৰস অলপ চেপি দিছো আৰু তাৰ পাছত মই এড কৰিম 2 চামুচ দৈ আৰু যদি হে মন কৰে তেনেহলে ঘেহুৰ আটা দিব পাৰিব ঘেহুৰ আটাহে দিব কিন্তু আৰু তাৰ পিছত ভালদৰে মিক্স কৰি লম পেকটো এতিয়া সাফা মুখত মই পেকটো ভালদৰে মাসাজ কৰি এপ্লাই কৰি লম এই পেকটো আমি উইকলি 3-4 বাৰ মান এপ্লাই কৰিব পাৰিম এই পেকটো এপ্লাই কৰিলে অকল সানটেন ৰিমুভেই নকৰে ই স্কিন টোনটো লাইটেন কৰে পাছত পেকটো 10-15 মিনিট মান ৰাখি ঠাণ্ডা পানীৰে মুখখন ধুই দিম ইয়াৰ পাছত আমাৰ নেক্সট প্ৰবলেমটো হৈছে গৰম দিনত হয় যেটো হেতু হৈছে এক্সেসিভ অইলিনেছ আৰু তাৰ কাৰণে মই এটা পেক বনাম যেটোত মই 2 চামুচ মুলতানী মিট্টি এড কৰিছো আৰু অলপ নেমুৰ ৰস চেপি দিম আৰু তাত মই এড কৰিম কুকুম্বাৰ জুচ মানে তিয়হৰ ৰস 2 চামুচ মই আগতে এটো ৰেডি কৰি থৈছিলো
আৰু তাৰপাছত আমাৰ পেকটো ৰেডি হৈ যাব। এই পেকটোৱে অকল অইল কণ্ট্ৰল কৰাতেই নহয়, ই অপেন আৰু লাৰ্জ প'ৰ্ছতো কাম কৰে আৰু লগতে ব্লেক হেডছ আৰু হোৱাইট হেডছ ৰিমুভ কৰাতো হেল্প কৰে। বেছিকৈ অইল প্ৰডিউচ হোৱাৰ কাৰণ হৈছে ফেচ ৱাছ কৰাৰ পিছত আমি টোনাৰ ইউজ নকৰোঁ। আমি কেতিয়াও টোনাৰটো স্কিপ কৰিব নালাগে আৰু যদি সেই টোনাৰ নাই তেনেহ'লে আমি DIY কৰিও টোনাৰ বনাই ল'ব পাৰোঁ। যেনেকৈ আমি এতিয়া কুকুম্বাৰ জুচ উলিয়াই লৈছোঁ, তেনেকৈ সেই কুকুম্বাৰ জুচখিনি আমি 4-5 দিনৰ কাৰণে ফ্ৰিজত ষ্ট'ৰ কৰি এজ এ টোনাৰ আমি ইউজ কৰিব পাৰোঁ। মই কেতিয়াবা কুকুম্বাৰ জুচ আৰু আলুৰ ৰস মিক্স কৰি পেলাই ফ্ৰিজত ৰাখি মই 4-5 দিনৰ কাৰণে ইউজ কৰি থাকোঁ। যদিহে এইবিলাকো ইউজ কৰিব নোৱাৰে তেনেহ'লে নৰ্মেল গোলাপ জলো ইউজ কৰিব পাৰে এজ এ টোনাৰ। 10 মিনিটমানৰ পাছত এয়া মোৰ পেক শুকাই গ'ল আৰু মই ঠাণ্ডা পানীৰে ধুনীয়াকৈ ধুই আহিলোঁ। আৰু এতিয়া ঠাণ্ডা পানীৰে ধুই অহাৰ পাছত মোৰ স্কিনখন বহুত ধুনীয়াকৈ গ্ল' কৰিবলৈ লৈছে আৰু অইলি ষ্টিকি নিচিনা লগা নাই। যদি আজিৰ এই হোম ৰেমেডিকেইটা ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব ভিডিঅ'টো আৰু সকলোবোৰ ফ্ৰেণ্ডছৰ লগতে শ্বেয়াৰ কৰি দিব আৰু লগতে ৰেড কালাৰ ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি পেলাই গ্ৰে কৰি দিব আৰু তাৰ কাষত থকা বেল আইকনটো হিট কৰি দিব। এণ্ড থেংক ইউ ছ' মাছ। বাই বাই।